গুড ইভিনিং ষ্টুডেণ্টছ। লক্ষ্য কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউটৰ ফালৰ পৰা আজি আমি তোমালোকক বুজাম TCS। TCS মানে হ'ল টেক্স কালেকশ্যন এট চ'ৰ্চ। এইটো কিয় ইউজ কৰা হয় আৰু ক'ত ক'ত ইউজ কৰা হয়, এই গোটেই প্ৰচেছটো কেনেকৈ কৰা হয় আমি তোমালোকক আজি শিকাম। প্ৰথমত আমি বুজি লওঁ TCS মানে কি, টেক্স কালেকশ্যন এট চ'ৰ্চ মানে কি। ইজ এন এডিশ্যনেল এমাউণ্ট কালেক্ট এজ এ টেক্স বাই এ সেলাৰ of a specified goods from the buyer at the time of sale over and above the sale amount and is remitted to the government account। তো এটো মই তোমালোকক ভালকৈ বুজাই দিওঁ। ফাৰ্ষ্ট মানে ইয়াত এটো কৈছে যে TCS কেতিয়া কালেক্ট কৰা হয়, কিছুমান স্পেচিফাইড গুডছ থাকে, যেনেকৈ স্ক্ৰেপ মেটেৰিয়েল হ'ব পাৰে, যেনেকৈ তোমাৰ ওচৰত বহুত পুৰণা কাপোৰ আছে, হয়নে, লটছ অফ ক্লথছ আছে তোমাৰ ওচৰত, সেইটো তুমি বিক্ৰী কৰিব বিচাৰি আছা। তাৰপিছত মানি লোৱা তুমি এটা লিজত পাৰ্কিং প্লেচ লৈছা, সেইটোৰ তুমি এটা TCS দিব লাগিব, এটা এডিশ্যনেল টেক্স দিব লাগিব। তাৰপিছত তোমাৰ যেনেকৈ তুমি এটা লিমিট পাৰ কৰি পেলাইছা, মানি লোৱা 10 লাখ টকা 20 লাখ টকা পাৰ কৰি পেলাইছা, এটা থ্ৰেছহোল্ড থাকে, তাৰ ওপৰত হ'লেও তোমাৰ এটা TCS দিব লাগিব, টেক্স কালেকশ্যন এট চ'ৰ্চ। তাৰপিছত মানি লোৱা জংঘলৰ পৰা আমি ডাঙৰ কাঠ লৈ আনো, হয়নে, মানে তাক কি কোৱা হয়, টিম্বাৰ্ছ কোৱা হয়, লগ কোৱা হয়। সেইবিলাক যেতিয়া আমি আনো, সেইবিলাকৰ ওপৰতো এটা টেক্স দিব লাগে। অ'কে, তো এই কেইটামান এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মানে তুমি ক'ব পাৰা ক্ৰাইটেৰিয়া আছে, সেইবিলাকৰ ওপৰত আমাৰ কি কৰিব লাগিব, TCS দিব লাগিব। ইয়াত আমি শিকিম কেনেকৈ আমি TCSটো দিব লাগে, কি প্ৰচেছ, সেই বস্তুটো আমি এতিয়া তোমালোকক দেখাম। আৰু ইয়াৰ এটা স্লেব আছে, তো ইয়াত স্লেবটো মই নেক্সট শ্লাইডত দেখাই দিওঁ। ইয়াত চাব পাৰা, ইয়াত এইটো গভৰ্ণমেণ্টেই দিয়া হৈছে। ইয়াত চাব পাৰা যেনেকৈ এলকহল লিকুইডৰ যদি তুমি ছাপ্লাই কৰি আছা, তাৰ ওপৰত 1% টেক্স আছে। আৰু এইবিলাক এটা ছেকশ্যন আছে 206C1, এই ছেকশ্যনৰ আণ্ডাৰত আহে। কোনো ছেকশ্যন অলপ বেলেগ হ'ব পাৰে, যেনেকৈ পাৰ্কিং লট আছে, টোল প্লাজা আছে, তাহাঁতৰ ছেকশ্যনটো অলপ বেলেগ, নম্বৰটো বেলেগ মানে, ঠিক আছে। তাৰপিছত তুমি এটা গাড়ী বিক্ৰী কৰি আছা, মটৰ ভেহিকেল, সেইটোৰ এক্সিডিং যদি 10 লাখৰ ওপৰত হয়, তেতিয়া 1% তোমাৰ TCS দিব লাগিব। GSTটো দিবই লাগিব, তাৰ লগত এটা TCSও তোমাৰ এডিশ্যনেল চাৰ্জ দিব লাগিব। আৰু এই গোটেই প্ৰচেছটো, এই বস্তুটো কিয় কৰা হয়, তাকে আমি টেক্স ফাঁকি নামাৰোঁ। আমাৰ পৰা টেক্স, আমি যে টেক্স দি আছোঁ, ইয়াৰ এডিশ্যনেল যদি আমি টেক্স দিও আছোঁ, ঠিক আছে, এইটো কিন্তু পিছত তুমি ৰিফাণ্ডো পাই যাবা। যদি তোমাৰ বেছি টেক্স গৈ আছে গভৰ্ণমেণ্টৰ ওচৰত, তুমি ইনকাম টেক্স ফাইল কৰাৰ সময়ত তুমি তাত কি কয়, তাত তুমি এই কৰি দিব লাগিব, স্পেচিফাইড কৰি দিব লাগিব যে মোৰ বেছি টেক্স কাটা হৈছে। তেতিয়া তুমি তাত যেতিয়া দেখাই দিবা যে ইয়াৰ পৰা মোৰ বেছি টেক্স লোৱা হৈছে, তেতিয়া তুমি ৰিফাণ্ডো পাই যাবা। কিন্তু মেইনলি TCS ইউজ কৰা হয় টেক্স ফাঁকি মাৰে যে বহুত জগাৰ পৰা, সেইটোৰ কাৰণে আমাৰ গভৰ্ণমেণ্টে এই TCSটো এপ্লাই কৰা হয় সেইটো জগাত। অ'কে, তো ইয়াত তুমি চাব পাৰা বিভিন্ন ধৰণৰ নেচাৰ অফ গুডছ আছে। ইয়াত তুমি চাব পাৰা টিম্বাৰ অবটেইন আণ্ডাৰ দ্য ফৰেষ্ট লিজ 2.5, ইয়াত আমাৰ টেক্স কালেক্ট হ'ব। কিছুমান ক্ষেত্ৰত 1% হ'ব, ঠিক আছে, কিছুমান ক্ষেত্ৰত 2% হ'ব, এনেকুৱা হয়। তো এতিয়া তোমালোকে ছেকশ্যন বুজি পাইছা, নেচাৰ অফ গুডছ ইয়াত আছে, এইটো তুমি ইণ্টাৰনেটত ছাৰ্চ কৰিলে এই গোটেইবিলাক পাই যাবা। TCS স্লেব ৰেট দিয়াৰ লগে লগে গোটেই ডিটেইলছ আহি যাব। TCS ৰেট দিয়া আছে, তুমি সেই হিচাপে এইবিলাক পঢ়াব লাগিব টেলি প্ৰাইমত। অ'কে, তো ব'লা আমি এতিয়া টেলি প্ৰাইম অ'পেন কৰোঁ, আৰু তাত তোমালোকক এটা ষ্টেপ ধুনীয়াকৈ বুজাম আৰু তোমালোকে চাই থাকিবা। তো ভিডিঅ' স্কিপ কৰি চালে কিন্তু বুজি নাপাবা, তো মোৰ লগত বনি থাকা। মই এইটো এস্কেপ কৰি এইটো মই বন্ধ কৰি দিম, মিনিমাইজ কৰি দিওঁ। আৰু এতিয়া আমি আমাৰ টেলি অ'পেন কৰি লৈছোঁ। টেলি অ'পেন কৰাৰ পিছত এতিয়া আমি এটা নতুন কোম্পানী বনাব পাৰোঁ। তো তুমি F3 প্ৰেছ কৰিবা আৰু ইয়াত ক্ৰিয়েট কোম্পানী কৰি ল'বা। মই নতুন কোম্পানীৰ বনাই তোমালোকক দেখুৱাৰ ৰিজন এইটোৱে যে তোমালোকে ভালকৈ বুজি পোৱা, ঠিক আছে। তো ইয়াত মই লক্ষ্য ভেঞ্চাৰ্ছ বুলি এটা নাম দি দিছোঁ কোম্পানীৰ।
মই ইয়াত এড্ৰেছ এটা নৰ্মেল এড্ৰেছ দি দিলোঁ, ষ্টেট আসাম আমাৰ হ'ব, পিনক'ড 783380, আৰু মই এতিয়া টেলিফোন নম্বৰ, মোবাইল নম্বৰ এইবিলাক একো নিদিওঁ, জাষ্ট এণ্টাৰ কৰি এইটো ফিনিছ কৰি পেলাম। অ'কে, তো এইটো হোৱাৰ পিছত তোমালোকে ইয়াত ওপৰত এটা অপশ্যন আছে, এইটো শ্ব' অল ফিচাৰ্ছ, ইয়াত যাবা, এইটো য়েছ কৰিবা। য়েছ কৰাৰ পিছত এণ্টাৰ কৰি ইয়াত আমাৰ GSTটো প্ৰথমত আমি এটা GST নম্বৰ দি দিওঁ। 18 আমাৰ GSTৰ ক'ব গ'লে ষ্টেট কোড হয়, তাৰপিছত তুমি তোমাৰ হিচাপে, ঠিক আছে, তোমাৰ হিচাপে এটা কোড দি দিবা আৰু ইয়াত এটা GST নম্বৰ দি দিবা। এতিয়া এইটো ক'ব গ'লে জাষ্ট ইনে মই দিছোঁ। এণ্টাৰ কৰা। মান্থলি দিলে মান্থলি দিব পাৰা GST, কোৱাৰ্টাৰলি দিবা। মই মান্থলি চিলেক্ট কৰিলোঁ, এণ্টাৰ কৰি আগত যাবা, এইটো কমপ্লিট কৰিলোঁ। এতিয়া এইটো য়েছ কৰি চাওঁ। ইয়াত এইবিলাক আমাৰ দিব নালাগে, জাষ্ট নট ডিফাইন কৰি এণ্টাৰ কৰা, এণ্টাৰ কৰি কমপ্লিট কৰি দিয়া। নেক্সট ইয়াত আমি TDS এতিয়া এক্টিভ নকৰোঁ, এইটো ন কৰি দিওঁ। আমি কৰিম এতিয়া TCS, ইনেবল টেক্স কালেক্টেড এট চ'ৰ্চ, এইটো য়েছ কৰা। তাৰপিছত ইয়াত 10 ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয়, যেনেকৈ কোম্পানীৰ এটা আমাৰ যেনেকৈ পাৰ্চনেল এটা পেন নম্বৰ হয়, তেনেকৈ এটা কোম্পানীৰ ইয়াত তুমি যোনটো তোমাৰ বিজনেছৰ এটা নম্বৰ হ'ব, ট্ৰেড লাইচেন্সৰ নম্বৰ হ'ব, তেনেকৈ এটা নম্বৰ ইয়াত আমাৰ দিব লাগিব। তো 10টা ডিজিটৰ নম্বৰ এটা আমি দি দিওঁ। এটা নম্বৰ মনত ৰখা নম্বৰ দিব লাগিব, পিছত নহয়তো পাহৰি গ'লে আকৌ ঝামেলা হ'ব। মই TCS 45678, তো মই এই নম্বৰটো দি দিছোঁ। এতিয়া এণ্টাৰ কৰোঁ, এইটো ডামি নম্বৰ হয়, চেম নম্বৰ মই TCS 45, জাষ্ট ইনে এটা ডামি নম্বৰ দিয়া হৈছে। এণ্টাৰ কৰা, কোম্পানী চিলেক্ট কৰিবা। ব্ৰাঞ্চ যদি ক'ৰ পৰা তুমি টেক্স কালেক্ট কৰি আছা, বঙাইগাঁও যদি দিছে তো বঙাইগাঁও দি দিবা। এইটো আমাৰ ন থাকিব। প্ৰফেচনেল যদি থাকে কোনোবা, চাৰ্টাৰ একাউণ্টেণ্ট या কোনো অডিটৰ থাকে যদি ইয়েছ কৰিবা, তেতিয়াহ'লে আদাৰৱাইজ ন কৰি এণ্টাৰ কৰি ফিনিছ কৰিবা। তাৰপিছত এণ্টাৰ এণ্ড ফাইনেলি একচেপ্ট ইয়েছ কৰিবা ইয়াত। তো আমাৰ এতিয়া TCS এক্টিভ আমি কৰি লৈছোঁ, ঠিক আছে, এনেকৈ কৰিবা। ইয়াত আৰু বহুত বস্তু শিকোৱাৰ আছে, কিন্তু আমাৰ সময় কম, তোমালোকে ইমান লেন্দি ভিডিঅ' হ'লে চাবও নিবিচাৰা, তাৰ কাৰণে আমি শ্বৰ্টকাট আৰু পাৰফেক্টলি কেনেকৈ তোমালোকক আমি বুজাব পাৰিম সেই হিচাপে আমি এই ভিডিঅ'টো দেখাই আছোঁ। অ'কে, তো এতিয়া আমি ক্ৰিয়েটত যাম। ক্ৰিয়েটত যোৱাৰ পিছত আমি লেজাৰত যাম। লেজাৰত যোৱাৰ পিছত ফাৰ্ষ্ট তুমি কি কৰিবা, ইয়াত যাক তুমি বিক্ৰী কৰিবা বায়াৰ্ছৰ নাম লিখি দিয়া। মানি লোৱা ৰাজেশ কো এণ্ড চন্স, এজন ডাঙৰ বায়াৰ্ছ আছে যোনে আমাৰ পৰা স্ক্ৰেপ মেটেৰিয়েলছ কিনিব পাৰে, ইয়া আমাৰ পৰা টিম্বাৰ লকছ কিনিব পাৰে, যেনেকৈ যি আছে, ঠিক আছে। তো ইয়াত কোৱেনচন্স লিখিলোঁ, এণ্টাৰ। ইয়াত আমাৰ হ'ব এতিয়া চান্ড্ৰি ক্ৰেডিটৰ, কেলে কি এইজনে আমাৰ পৰা কি কৰিব, বস্তুটো কিনিব, হয়নে? তো চান্ড্ৰি ক্ৰেডিটৰ হ'ব, মানে আমি ইয়াৰ পৰা পইচা পাম। আমি ইয়াক কি কৰি আছোঁ, চেল কৰিম, চেল কৰিলে ইয়াৰ পৰা আমি পইচাটো পাম। তো চান্ড্ৰি ক্ৰেডিটৰ হ'ব, এণ্টাৰ কৰা আৰু TCS এইটো য়েছ কৰি দিবা। য়েছ কৰাৰ পিছত তুমি তলত যাবা। তলত যোৱাৰ পিছত তুমি চিলেক্ট কৰিবা এইটো ইণ্ডিভিজুৱেল HUF ৰেচিডেঞ্চ, এণ্টাৰ কৰি ইয়াত পেন নম্বৰ দি দিবা, ঠিক আছে। তেতিয়াহ'লে কি হ'ব, যোন বায়াৰ্ছক আমি চেল কৰি আছোঁ সেই বায়াৰ্ছৰ ডিটেইলছো আমাৰ ওচৰত থাকি যাব। তো পেন কাৰ্ড নম্বৰ যদি থাকে তোমাৰ ওচৰত, তুমি এটা দি দিবা।
মানে সেই বায়াৰ্ছৰ এণ্টাৰ কৰা, ইয়েছ কৰা, এণ্টাৰ কৰা, ৰেগুলাৰ। ইয়াত জিএছটিৰ কোনো ডিটেইলছ নালাগে, এণ্টাৰ কৰি ফিনিছ কৰি দিয়ে। তো আমি বায়াৰ্ছৰ ডিটেইলছ ইয়াত সোমাই দিলোঁ। নেক্সট আমি সেলছ লিখিম, সেলছ একাউণ্ট এণ্টাৰ কৰা। এইটো হ'ব সান্ড্ৰি, ক্ৰেডিটৰ হ'ব, সৰি সেলছ একাউণ্ট হ'ব এইটো নট এপ্লিকেবল, এইটো এপ্লিকেবল দিবা। এপ্লিকেবল দিয়াৰ পিছত এইটো স্পেচিফাই ডিটেইলছ কৰি দিয়া। ইয়াত তুমি HSN নম্বৰ দিব লাগিব। তো মই এটা জাষ্ট ডেমি HSN নম্বৰ দি দিলোঁ। আৰু ইয়াত তুমি ডেছক্ৰিপশ্যনত লিখি দিবা স্ক্ৰেপ মেটেৰিয়েল, ঠিক আছে। স্ক্ৰেপ মেটেৰিয়েল লিখি দিলোঁ। স্পেচিফাই ডিটেইলছ হিয়াৰ টেক্সেবল, আৰু ইয়াত তুমি দি দিয়া 28% या 18% যেনেকা যি থাকে সেই হিচাপে ৰেটটো স্পেচিফাই কৰি দিবা। আৰু ইয়াত তুমি গুডছ সিলেক্ট কৰিবা, ইয়াত ইয়েছ কৰিবা। আৰু এতিয়া ইয়াত আমাৰ কি কৰিব লাগিব, TCS ডিফাইন কৰিব লাগিব, এপ্লিকেবল কৰিবা। এপ্লিকেবল কৰাৰ পিছত ইয়াত আমি ক্ৰিয়েট কৰিম, ইয়াত যাবা ক্ৰিয়েট কৰিবা। ক্ৰিয়েট কৰাৰ পিছত ইয়াত লিখি দিবা স্ক্ৰেপ লিখিলা। স্ক্ৰেপ লিখাৰ পিছত স্ক্ৰেপ অন ওল্ড ক্লথছ, ঠিক আছে। আৰু ইয়াত সেকশন 206C আণ্ডাৰ I হ'ব, এইটো দি দিবা। আৰু পেমেণ্ট কোড চাই লওঁ, যদি থাকে আমি পেমেণ্ট কোড দি দিম। তো ইয়াত পেমেণ্ট কোডৰ দৰকাৰ নাই, জাষ্ট তুমি এণ্টাৰ কৰিবা ইয়াত কিমান % লৈ আছে স্ক্ৰেপৰ চাই লওঁ আমি। সেল অন স্ক্ৰেপ 1%, তো আমি ইয়াত 1% দি দিম। আৰু যদি পেন কাৰ্ড নাথাকে বাই ডিফল্ট 5% টেক্স লয়। এণ্টাৰ কৰি থ্ৰেছহোল্ড লিমিট আমি দি দিওঁ, মানি লোৱা যদি 10 লাখ টকাৰ ওপৰত হয়, ঠিক আছে। যদি 10 লাখ টকাৰ ওপৰত আমাৰ ডিটেইলছ হয়, মানে আমি এতিয়া যে সেল কৰিম 10 লাখ টকাৰ ওপৰত হ'লে 1% টেক্স কাটা হ'ব। এণ্টাৰ কৰা, একচেপ্ট ইয়েছ কৰি দিয়া। অ'কে, এইটো হৈ গ'ল। এণ্টাৰ কৰা, এণ্টাৰ, ফিনিছ। আমি কি বনালোঁ আমি চাই লওঁ এবাৰ। আমি লেজাৰত যাম, আমি বেক কৰি অল্টাৰত যাম। অল্টাৰত গৈ কিনে লেজাৰত গৈ কিনে আমি চাব পাৰোঁ যে ৰাজেশ কো এণ্ড সন্স বনালোঁ, এটা সেলছ একাউণ্ট বনালোঁ। এতিয়া আমাৰ বনাব লাগিব CGST, HGST আৰু TCS। তো ব'লা বনাওঁ সেইকেইটা। বেক কৰি আমি ক্ৰিয়েটত যাম আকৌ, আৰু ইয়াত লেজাৰত যাম। এতিয়া আমি CGST লিখিম, ডিউটি এণ্ড টেক্স হ'ব। এইটো এইটো GST হ'ব। ইয়াত তুমি CGST চিলেক্ট কৰিবা, এণ্টাৰ কৰিবা, নৰ্মেল ৰাউণ্ডিং 1 কৰিবা, এণ্টাৰ কৰি ফিনিছ কৰি দিবা। ইয়াত একো ডিফাইন কৰিব নালাগে, এণ্টাৰ কৰি ফিনিছ কৰি দিয়া। তেনেকৈ HGST লিখিবা, ইয়াত ডিউটি এণ্ড টেক্স, এইটো GST হ'ব, এইটো HGST হ'ব। এইটো 1 কৰা, এইটো 0, এইটো নৰ্মেল ৰাউণ্ডিং, এইটো 1 কৰা, এণ্টাৰ কৰা। এইটো একো ডিফাইন কৰিব নালাগে, এণ্টাৰ কৰি ফিনিছ কৰি দিয়া। নেক্সট তুমি ইয়াত TCS লিখিবা, টেক্স কালেক্ট এট চ'ৰ্চ, এইটো ডিউটি টেক্স হ'ব, ডিউটি এণ্ড টেক্স, আৰু এইটো TCS হ'ব। আৰু এতিয়া তুমি স্ক্ৰেপ অন ওল্ড ক্লথ চিলেক্ট কৰিবা, এণ্টাৰ কৰি ফিনিছ কৰি দিয়া। এইটো কৰাৰ পিছত বেক কৰিবা। বেক কৰাৰ পিছত আৰু এটা বস্তু আমাৰ বনাব লাগিব, লিষ্ট অফ মাষ্টাৰতে থাকিব লাগিব। আৰু আমি তলত ইয়াত চাব পাৰা ষ্টক আইটেম আছে। ষ্টক আইটেমত কি হ'ব, ক্লথছ। তো ওল্ড ক্লথছ লিখি দিয়া, ওল্ড ক্লথছ লিখি দিলা। এইটো প্ৰাইমেৰী থাকিব। ইয়াত তুমি ক্ৰিয়েট কৰা, কি ক্ৰিয়েট কৰিবা, পিচেছ। আৰু ইয়াৰ পৰা তুমি চিলেক্ট কৰি লোৱা পিচেছ, এণ্টাৰ কৰি ফিনিছ কৰি দিয়া। এপ্লিকেবল, এইটো আমাৰ স্পেচিফাই ডিটেইলছ আছে। স্পেচিফাই ডিটেইলছ আমি চিলেক্ট কৰি ল'ম। আৰু ইয়াত যোনটো HSN কোড আছে এইটো দি দিবা। আৰু ইয়াত লিখি দিবা স্ক্ৰেপ মেটেৰিয়েল,
তাৰপিছত ইয়াত তুমি স্পেচিফাই ডিটেইলছ ইয়াৰ্ছ আৰু টেক্সেবল ইয়াত তুমি 28% দি দিয়া এণ্টাৰ কৰা গুডছ এণ্টাৰ কৰি এতিয়া ইয়াত তুমি তোমাৰ কোৱান্টিটি দি দিবা তোমাৰ ওচৰত কিমান আছে কোৱান্টিটি ঠিক আছে তো মানি লোৱা তোমাৰ ওচৰত 5000 কোৱান্টিটিজ আছে আৰু তুমি স্ক্ৰেপ মেটেৰিয়েল অনলি 1000ত তুমি 100ত কিনিছা তো আমাৰ ইয়াত 5 লাখ হৈ আছে আমাৰ 5 লাখৰ ওপৰত হ'ব লাগিব তো মানি লোৱা ইয়াত তুমি 11000 পিসেস আছে তো তোমাৰ ইয়াত কিমান দেখাই আছে 11 লাখ টকা দেখাই আছে 100 টকাকে তুমি কিনিছা পুৰণা ক্লথস এটা পিস এণ্টাৰ কৰি ফিনিশ কৰি দিয়া এটো হোৱাৰ পিছত বেক কৰিবা বেক কৰাৰ পিছত তুমি আহি যাবা ভাউচাৰছত এতিয়া তুমি ভাউচাৰছত আহি গলা ভাউচাৰছত আহাৰ পিছত তুমি ইয়াত সেলস একাউন্ট যদি সিলেক্ট না থাকে তুমি F8 প্ৰেছ কৰি সিলেক্ট কৰি লবা এতিয়া তুমি চাব পাৰা ইয়াত ৰাজেশ কো এণ্ড সন্স আছে এটো সিলেক্ট কৰিবা মানে ইয়াক আমি সেল কৰি আছো এইবিলাক জাস্ট ইগনোৰ কৰি এণ্টাৰ কৰি আগবাঢ়ি যাবা আৰু ইয়াত সেলস একাউন্ট সিলেক্ট কৰিবা এতিয়া আমি পুৰণা ক্লথস সিলেক্ট কৰিলো টোটাল 11000 পিসেস আছে স্ক্ৰেপ পিসেস আৰু এটাৰ দাম তুমি আমি মানে 100 টকাকে কিনিছো তো আমি 120 টকাকে বিক্ৰী কৰি আছো ঠিক আছে তো আমাৰ হৈ গল 13,20,000 টকা 13,20,000 টকা আৰু ইয়াত আমি কি কালেক্ট কৰিম এতিয়া CGST কালেক্ট কৰিম তাৰ পিছত আমি কালেক্ট কৰিম HGST কালেক্ট কৰিম আৰু তাৰ লগত আমি 1% TCS দিব লাগিব কেলেকি 10 লাখ টকাৰ ওপৰত হৈ গল বস্তুবিলাক কিনা হৈছে ঠিক আছে তো এটোতো আমি এতিয়া জুনে লব স্ক্ৰেপ মেটেৰিয়েল এটো 100 টকাত আমি সেল কৰি আছো হে বায়াৰছে এটো মানি লোৱা 200 টকা বিক্ৰী কৰিব তো তাৰ তো হিউজ লাভ হ'ব না তাৰ কাৰণে এই টেক্সটো লোৱা হয় তো এনেকে প্ৰসেসটো হয় এতিয়া এণ্টাৰ কৰি এটো ফিনিশ কৰি দিয়া এণ্টাৰ এইবিলাক ইগনোৰ কৰি দিয়া বৰ্তমান এণ্টাৰ কৰা আৰু এটো অন একাউন্ট কৰি ফিনিশ কৰি দিয়া টোটাল আমি যে বায়াৰছৰ পা কিমান টকা লৈ আছো এতিয়া সেল কৰি কিমান টকা পাম 17,02,800 rupees আমি তাৰ পা পাম এণ্টাৰ কৰি ফিনিশ কৰি দিম ঠিক আছে এটো আমি ফিনিশ কৰি দিলো এতিয়া আমি বেক কৰি উলাই আহিম গেটৱে অফ টেলিত আৰু ইয়াৰ পা তুমি যাবা ইয়াৰ পা তুমি ডে বুকত চাব পাৰা ডে বুকত ইয়াত আমি সেল কৰিছো এই গুটেই ব্লক বস্তু আৰু এটো তুমি প্ৰিন্ট প্লে কৰাৰ লগে লগে প্ৰিন্ট প্ৰেছ কৰাৰ লগে লগে ইয়াত কন্ট্ৰোল P আছে এনেকে প্ৰিভিউ তুমি চাই লোৱা এবাৰ ইয়াত তোমাৰ পুৰা ডিটেইলছ আহি যাব ইয়াত তুমি জুম কৰি চাব পাৰা ইয়াত গুটেই ডিটেইলছ খুব ধুনিয়াকে দিয়া আছে ওকে এতিয়া আমি এস্কেপ প্ৰেছ কৰি দিও এস্কেপ প্ৰেছ কৰি আমি উলাই আহো আমি প্ৰিন্ট নকৰো বেক কৰি লও ব্ৰেক কৰি এতিয়া যোনটো TCS যে কালেক্ট কৰা হৈছে সেই বস্তুটো আমি কোড চাম এই বস্তুটো চাব কাৰণে ডিসপ্লে মোৰ ৰিপৰ্টছত যাবা আৰু ইয়াত তুমি যাবা স্ট্যাটুটৰি ৰিপৰ্টছ ইয়াত যাবা ইয়াত TCS ৰিপৰ্টছ আছে ইয়াত যাবা আৰু ইয়াত চালান ৰিকনসিলিয়েশন আছে ইয়াত যাবা তো ইয়াত শো কৰা নাই TCS আউটস্ট্যান্ডিংত যাব লাগিব তো এটো হল তো এটো যদি তুমি যেতিয়া তুমি এটো গভৰ্ণমেণ্টক পেমেন্ট কৰি দিবা এটো ঠিক আছে যেতিয়া তুমি এটো গভৰ্ণমেণ্টক পেমেন্ট কৰি দিবা তাৰ পিছত ইয়াত তোমাৰ এই ডিটেইলছটো সোমাব লাগিব যে মই গভৰ্ণমেণ্টক কিমান টকা পেমেন্ট কৰা হল ওকে তো এটো হল আমাৰ সিনাৰিও কেনেকে আমি TCS কালেক্ট কৰো ওকে আৰু এই TCS টো কালেক্ট যে কোনো মানুহে কৰিব নোৱাৰে এটো স্পেসিফিক কেজন ডিপাৰ্টমেন্ট আছে হিয়তিয়ে TCS কালেক্ট কৰিব পাৰে ওকে তো আই থিংক মই যিমান লকে তোমালোকক বুজালো তোমালোকে বুজি পাইছা যদি তোমালোকে বুজি পাইছা আমাৰ ভিডিওস বিলাক আমাৰ এডুকেশনাল যোনবিলাক লাৰ্নিং ভিডিওস আমি ডেইলি বেসিছত দি আছো যদি ভাল পাই আছা প্লিজ লাইক কৰিবা শেয়াৰ কৰিবা কমেন্ট কৰিবা আৰু আমি ডেইলি বেসিছত তোমালোকৰ কাৰণে কিবা না কিবা এটা ভিডিও আমি দি আছো ইমান দিনৰ পা ঠিক আছে তো তোমালোকে আমাৰ লগত জড়িত থাকা তোমালোকৰে ভাল হ'ব তো এতিয়া ইয়াতে মই সমাপ্ত কৰো থ্যাংক ইউ টেক